আজি এয়া চোতালত কাটি থৈছোঁ কলপাত মোৰ নিজৰে ঘৰৰ কলপাত কিয় কাটিছোঁ এই কলপাতেৰে কি বনাম সকলোবিলাক আপোনালোকক দেখাই আছোঁ চাই যাব ভিডিঅ'টো শেষলৈকে এতিয়া আমি গন্তব্যস্থান আহি পালোঁ যদি কি পিঠা বনাই আছা আমি এয়া কলপাত পিঠা বনাই আছো একেদিন আমাৰ মানে দোকানত পুৰা আজি 200 আইটেম আছে 200 আইটেম আছে না পুৰা সেল গৈছে না একেদিন পুৰা সেল গৈছে কাৰণ একদম ফ্ৰেছ বস্তু নাৰিকলৰ ৰিচিৰো দিয়া গৈছে না নাৰিকল 1000 টকা বিক্ৰী হৈছে এইফালে এয়া আমি একদম ধুনীয়া কৰি বনাইছোঁ পুৰা চাফ চিকুণকৈ বনাই আছোঁ আমি লাভি ভিডিঅ পুৰা কলপাত ধুই লৈছোঁ ধুই একদম মুচি না দেখা এইফালে আৰু এইফালে একদম পানী গৰম কৰি এনেকৈ কোনোবাই নাজানেওতো বস্তু বহুতে বনাব নাজানে এনে বহুতে নাজানে এনেকৈ মানে হেৰি ঢাকনিখন গুচাই দিয়াচোন এনেকৈ কলপাত পানী গৰম কৰি যেতিয়া পানীটো একদম উতলিব তেতিয়া গোটেই পিঠাখিনি দিব লাগিব এতিয়া পিঠাখিনি কেনেকৈ বনাই পেলাই থৈ দিছে সেইখিনি আপোনালোকক অকণমান দেখাম হেৰি পিঠা এনেকৈ এয়া যে বনাই আছে আপোনালোকক দেখাইছোঁ লাড্ডু কৰি এনেকৈ কলপাতত হেৰি কৰাই লাষ্টত তাৰমানে এনেকুৱা আহি যাব এইখিনি বনোৱা হ'লে আজি 200টা না আজি 200টা প্ৰায় মানে এয়া চাওকচোন কি ধুনীয়া হৈছে একদম ফ্ৰেছ মাল একদম এইকেইদিন বহুত চেল হৈছে আজি সেইকাৰণে আৰু বেছিকৈ নিব দিছে বেছি কালি আকৌ আছিল না আজি এনেকৈ লাড্ডু কৰে তাৰপিছত এনেকৈ লাড্ডু কৰি ইয়াত চেনি আৰু গুড় নাৰিকল মিহলাই টেষ্টি হৈছে কোমল হৈছে না পিঠাটো গোটেই ৰেডি কৰি লোৱাৰ পাছত উতলা পানীত দিলে বেছি সময় নালাগে এয়া একবাৰ আমাৰ হৈ গ'ল আৰু একবাৰ বহাই দিছোঁ এয়া চাবচোন সেইখিনিও বেছি সময় নালাগে অকণমান কলপাতটো ক'লা পৰি গ'লে হৈ যায় কাৰণ বইল পানীত দিয়া যায় একবাৰ এয়া 100টা নমালোঁ আৰু ইয়াত আছে 100টা আমি আজি লৈ যাম 200টা কাৰণ গ্ৰাহকে খুব ভাল পাইছে কাৰণ ফ্ৰেছ বস্তু আৰু খুব সোৱাদ হৈছে নাৰিকল আৰু চেনি দিয়া গৈছে গুড়ো দিয়া গৈছে এতিয়া এইখিনিও হৈ গ'ল নমাই আছে আপোনালোকে সকলোৱে আহক আৰু টেষ্টি পিঠা আমাৰ দোকানত পাই যাব ভিডিঅ'টো শেষলৈকে চাব নমস্কাৰ কি খবৰ আপোনালোকৰ সকলোৱে চাগে ভালে কুশলে আছে আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহিছোঁ আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ এইকেইদিন মই বেলেগ ভিডিঅ' দিবই পৰা নাই কেৱল ৰাসৰ দোকানৰ ভিডিঅ' দি আছোঁ আপোনালোকে যিবিলাকে মোৰ আগৰ ভিডিঅ'বিলাক চাইছে গম পাইছে কাৰণ আমি নৱদ্বীপা এফৰ জৰিয়তে মহিলাখিনিয়ে তাত দোকান দিছোঁ চাহৰ দোকান দিছোঁ আৰু আচাৰ অন্যান্য বহুত কিবা কিবি পাব এয়া দোকান দিছোঁ সেইটো কাৰণত সেই দোকানতে যাব লগা হৈ আছে এনেকৈ ৰটেশ্যন কৰি গৈ আছোঁ কেইটামান গৈছে দিনত আৰু কেইটামান গৈছোঁ ৰাতি সেনেকৈ একদিন গেপ দি পেলাই সেনেকৈ গৈ আছোঁ সেইকাৰণে মই ৰাসৰ বেলেগ ভিডিঅ' দেখাবই পৰা নাই এইফালে মন্দিৰৰ ভিডিঅ' দেখাবই পৰা নাই ৰাসৰ ফটো যোৱাই নাই কেৱল ডাইৰেক্ট যিকেইদিন গৈছোঁ দোকানতে গৈ আছোঁ আৰু আপোনালোকে ছাপোৰ্ট কৰি যাব আৰু আজিও গৈ পেলাই কি দেখাব পাৰোঁ সেইখিনি অকণ দেখাম আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব আৰু ছাপোৰ্ট কৰি যাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক এটা কমেণ্ট এটা আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব কাৰণ নতুন ভিডিঅ' দিয়াৰ কাৰণে মই সদায় চেষ্টা কৰি যাম এইকেইদিন কিন্তু এয়া ৰাসৰে ভিডিঅ' পাই থাকিব তাৰ পাছতে মই এতিয়া বেলেগ ভিডিঅ' বনাবৰ কাৰণে ৰেডি হৈ আছোঁ এতিয়া ওলাই ৰেডি আমি এতিয়া যাব লৈছোঁ গধূলি এতিয়া ওলাই ৰেডি গৈ পাই তাত কি পাৰোঁ দেখুৱাৰ কাৰণে চেষ্টা কৰিম আমি এতিয়া আহি পাই গ'লোঁ আজি আমি আমাৰ দোকানখন অকণমান দেখাৰ বাহিৰেও নলবৰীয়া হাটত কি আছে সেই গোটেইখিনি আপোনালোকক অকণমান দেখুৱাৰ কাৰণে চেষ্টা কৰিম আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে মই প্ৰথমতে দোকানলৈকে যাম আৰু দিনতো আমাৰ গ্ৰুপ এটা আহিছে তেখেতসকলে এতিয়া আছে আৰু তাৰপিছত মই অকণমান সেয়া নলবৰীয়া হাটৰ আৰু আমাৰ সেইখিনি এক্সপ'ৰ অকণ মই ভিডিঅ' কৰি দেখাম গোটেইখিনি আপোনালোকে চাই যাব ভিডিঅ' মোৰ শেষলৈকে এতিয়া আমাৰ দোকানতে এয়া চাওকচোন কাষ্টমাৰৰ ভিৰ আৰু মোৰ লগত বহুত কথা পাতি আছে তেখেতসকলে খুব ভাল লাগিল এনেকৈ এইখিনি সময় কেনেকৈ পাৰ হৈ যায় গমেই নাপায় এতিয়া আমাৰ ব্যস্ত এয়া পূৰা ফ্ৰেছ গুড়া সানি আছে আৰু বনাই আছে খুব ভাল লাগিল আজি বহুত মানুহ হোৱা নাই তথাপিতো হৈছে আৰু কাৰণ ছানডে বহুত মানুহ হৈছিলে মই যোৱা ভিডিঅ'ত দিছোঁ আজি হ'ল মানডে এয়া আমাৰ চাওকচোন গৰম কলপাত পিঠা আৰু এয়া গৰম টেকেলি পিঠা টেকেলি মানে
এই কৰাচত ছেকেণ্ডত দি পেলাই বনোৱা হৈছে কেটলিত ঢাকনিত দি পেলাই নহয় এয়া চাওকচোন কাষ্টমাৰ আহি আছে কিন্তু এতিয়া আমি অকণমান খাই ল'লোঁ অহাৰ পৰা একোৱে খোৱা নাই এতিয়া অকণমান কাষ্টমাৰ কমিছে ভাবিলোঁ গোটেইকেইটাই একাপ চাহ খাই লওঁ সেইকাৰণে এতিয়া গোটেইকেইটাই একাপ গৰম গৰম চাহ আৰু পিঠা খাই আছোঁ খুব ভাল লাগিল গোটেইকেইজনীয়ে এখেতসকলতো একদম ৰাতিপুৱাৰ পৰা আছে আজি আমি গধূলি আহিলোঁ আৰু এতিয়া মই আপোনালোকক আমাৰ কাষ্টমাৰ শেষ হোৱাৰ পাছত গোটেইখিনি মই অকণমান তাৰে ভিতৰৰ গোটেইখিনি দেখাম বাণিজ্য মেলাৰ অকণ দেখাম আৰু নলবৰীয়া হাটৰ ভিতৰতো কি হৈ আছে সেইখিনিত আমি আহিছোঁ যদিও এইকেইদিন একদম সোমোৱা নাই ভাবিলোঁ আজি যোৱাৰ আগে এবাৰ সোমাম এতিয়া গোটেইখিনি চাহখিনি খাই লওঁ আহি আছে দুই এটা কাষ্টমাৰ খুব বেছি ভিৰ নহয় আৰু মানডে হৈছে কিন্তু বহুত ভিৰ নহয় আৰু ছানডেৰ দৰে আহি আছে ইয়াক দি আছোঁ আৰু অকণ মই ভিডিঅ' কৰি আছোঁ সেই চেগতে যিখিনি পাৰিছোঁ অকণ ভিডিঅ' কৰি আছোঁ এইবিলাক স্মৃতি ৰাখি থৈছোঁ কাৰণ আমিও ইমান কষ্ট কৰি গোটেইখিনি মহিলাই সদায় গৈ আছোঁ ৰটেশ্যন কৰি গৈ আছোঁ এদিন গ'লে এদিন বেলেগকেইটা গৈছে এখেতসকলেও মোৰ লগত কথা পাতিলে খুব ভাল লাগিল এনেকৈ সময়খিনি পাৰ হ'ল আৰু এটা নতুন এক্সপিৰিয়েঞ্চ হ'ল এইবাৰ প্ৰথম এতিয়া মই আপোনালোকক অকণমান দেখাম ভিতৰৰ চৰা নলবৰীয়া হাটৰ এয়া বাণিজ্য মেলাৰো এইখিনি দেখাম নলবৰীয়া হাটৰ সেইখিনিও দেখাম চাওকচোন এইকেইদিন আমি এইবিলাক চাব আহিবৰ সময়ে পোৱা নাছিলোঁ আজি ভাবিলোঁ এবাৰ এইখিনিত অকণমান আপোনালোকক দেখাওঁ এইফালে কৰি আছে ডেন্স গানৰ তালে তালে খুব ভাল লাগে এইখিনিত খুব ভাল লগা এটা পৰিৱেশ এয়া চাওকচোন হৈছে মানুহ নোহোৱা নহয় কিন্তু ছানডে বহুত মানুহ হৈছিলে এতিয়া অকণমান ৰাতি হৈছে আৰু মানুহৰ সমাগমটো এতিয়া কমিও আছে এতিয়া আমি সোমালোঁ এই নলবৰীয়া হাটৰ ভিতৰত এয়া চাওকচোন ইমান ধুনীয়া বস্তু ওলাইছে কিছু দোকান বন্ধ কৰিলে কাৰণ ৰাতি হৈছে আৰু কিছু দোকান এতিয়া বন্ধ কৰিব লৈছে এয়া এখেতসকল আমাৰ গ্ৰুপৰে একেলগে আহিলোঁ আমি ভাবিলোঁ এইখিনি চাই যাওঁ আজি ইয়াতে গান গাই আছে ফাংচনৰ দৰে হৈছে গধূলিৰ পৰা গান গায়ে আছে এতিয়াও গান গাই আছে খুব ভাল লগা এটা পৰিৱেশ প্ৰথমবাৰ এনেকৈ ৰাসত আহু ৰাসত আগতে এদিন চাই গুচি যাওঁ ইমান মানুহৰ ভিৰ এইবাৰ এনেকৈ ওতপ্ৰোতভাৱে আহিছোঁ খুব ভাল লাগিছে এতিয়া আমি তাৰ পৰা ওলালোঁ কাৰণ ৰাতিও বহুত হৈছে আৰু ঘৰলৈ এতিয়া যাম কাৰণ আমাৰ দোকান বন্ধ হৈ গৈছে আৰু মানুহৰ সমাগমো নোহোৱা হৈছে এতিয়া আমি ঘৰলৈ আহিব লৈছোঁ গোটেইকেইজনীয়ে একদম বাপৰে বাপ বহুত কষ্ট কৰিছোঁ গোটেইকেইজনীয়ে খুব ভাল লাগিল ভাল লগা এটা পৰিৱেশ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু ছাপোৰ্ট কৰিব কাৰণ এইকেইদিন মই ৰাসৰে ভিডিঅ' দি আছোঁ বেলেগ ভিডিঅ' দিব পৰা নাই ৰাসো শেষ হ'ব আৰু বেলেগ ভিডিঅ' আপোনালোকে পাব চাই থাকিব মোৰ ভিডিঅ'বিলাক আৰু ছাপোৰ্ট কৰি যাব এতিয়া আমি তাৰ পৰা পুৰা ওলালোঁ আৰু আহি এতিয়া আমি ব্ৰিজ পালোঁ হৰি মন্দিৰ পালোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব কাৰণ নতুন ভিডিঅ' দিয়াৰ কাৰণে মই সদায় চেষ্টা কৰি যাম আজিলৈ আহিছোঁ নমস্কাৰ সকলোৱে ভালে থাকক সুস্থ থাকক